৩৬ বছৰীয়া অপেক্ষাৰ অন্ত পৰিব। গুৱাহাটীৰ পৰা ধুবুৰীলৈ উৰিব বিমান। বিমানত উঠি এতিয়াৰে পৰা আপুনি যাব পাৰিব ধুবুৰীলৈ। ৬ ঘণ্টীয়া যাত্ৰা অতিক্ৰম কৰিব পাৰিব মাত্ৰ ২০ মিনিটত। আপোনাৰ বাবে সাজু ঐতিহাসিক ৰূপসী বিমান বন্দৰ। পিটিচি চুক্তিৰ অন্তিমটো দফা বাস্তৱায়িত কৰি ৰাজ্য চৰকাৰে উপহাৰ দিব ৰূপসী বিমান বন্দৰ। অক্টোবৰত গুৱাহাটী আৰু ধুবুৰীৰ মাজত উৰিব নতুন বিমান। সুদীৰ্ঘ ৩৬ বছৰৰ অপেক্ষা উৎকণ্ঠাৰ অন্ত পেলাই আৰম্ভ হ'ব বিমান চলাচল। ৩৩৬ একৰ ভূমিত ১৮০০ মিটাৰ ৰানৱে সাজু হৈছে ৰূপসী বিমান বন্দৰত। উড়ান-2 আঁচনিৰ অধীনত ৬৯ কোটি টকা ব্যয় কৰি নতুন ৰূপত সজাই পৰাই তোলা হৈছে ৰূপসী বিমান বন্দৰ। এতিয়া ২০ মিনিটতেই গুৱাহাটীৰ পৰা ধুবুৰীলৈ যাব পাৰিব একোজন যাত্ৰী। এতিয়া মাথো অপেক্ষা চৰকাৰী ঘোষণালৈ। कंस्ट्रक्शन का काम तो सारा कंप्लीट हो गया है और बाकी फ्लाइट ऑपरेशन जो है वो मिनिस्ट्री से हेडक्वार्टर से जब डेट आने के बाद ही चालू हो पाएगा। तो कोई डेट फिक्स हुआ है सर? अभी कोई डेट फिक्स नहीं। अब डेट आने के बाद फिर फ्लाइट ऑपरेशन चालू होगा। ये चालू कभी भी हो सकता है, 1 महीने में भी चालू हो सकता है, 2 महीने में चालू हो सकता है, डेट आने के ऊपर है। উল্লেখ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছে নিৰ্মাণ কৰিছিল এই বিমান বন্দৰটো। ১৯৬০ চনৰ পৰা ১৯৮০ চনলৈ ৰূপসীৰ পৰা কলিকতালৈ চলিছিল বিমান সেৱা। ১৯৮২ চনত ৰূপসী বিমান বন্দৰৰ পৰা অন্তিমবাৰৰ বাবে চলিছিল বায়ুদূত নামৰ বিমানখন। আৰু ৩৬ বছৰৰ পাছত এই সুখবৰ কঢ়িয়াই আনিছে ভাৰত চৰকাৰে। স্বাভাৱিকতেই এতিয়া উৎফুল্লিত নামনি অসমৰ প্ৰতিজন লোক। আমাৰ গোটেই ৰাইজত এইটোৰ কাৰণে বহুত ভাল লাগি আছে আৰু আমি সোনকালে খুজি আছোঁ আমাক ১ সপ্তাহ ১০ দিন ভিতৰত এয়াৰপৰ্টটো কমপ্লিট হৈ যায়। আমাৰ BTD-বাসী প্লাছ ধুবুৰী ডিষ্ট্ৰিক্ট ৰাইজ বহুত উৎফুল্লিত ইয়াক লৈ। আৰু আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাম যে আমাৰ লোকেল মানুহক কিবা এটা সুবিধা যদি কৰি দিয়ে আৰু বহুত কম সময় লাগিব, ২০ৰ পৰা ২৫ মিনিট লাগিব। ভালে লাগে, মনত বিৰাট ভাল লাগি আছে। আমালোকে কম সময়ত গৈ পাম এতিয়া গুৱাহাটী, বহুত সুবিধা পালোঁ। এইটো আগতে আমালোকে হয়তো কিবা সৰু গাড়ী লৈ যাব লগা হৈছিল গুৱাহাটীলৈ, সময় লাগিছিল, টকাটো বেছি লাগিছিল। এতিয়া আমাৰ ধৰক এতিয়া ২০ মিনিটত গৈ পাম, টকাটো কম আহি আছে। যিমান সোনকালে হয় এইটো আৰু ভাল, আমাৰ কাৰণে ভাল কথা। আগত আমি এতিয়া ধৰক গুৱাহাটী যাব লগা হ'লে আমি ধৰক ৫ ঘণ্টামান লাগে, এতিয়া আমি ধৰক ২০ মিনিটত যাই পাম গুৱাহাটী। ধুবুৰী আৰু BTADৰ সীমান্তত অৱস্থিত ৰূপসী বিমান বন্দৰ মুকলি হ'লে আৰ্থ-সামাজিক দিশত সূচনা হ'ব যুগান্তকাৰী পৰিৱৰ্তন। অনাগত দিনত কলিকতা, নেপাল, ভূটান আৰু ঢাকাৰ লগতে এছিয়াৰ বিভিন্ন ৰাষ্ট্ৰৰ লগত যোগাযোগ স্থাপন কৰিব এই বিমান বন্দৰে। উল্লেখ্য যে প্ৰথম পৰ্যায়ত ট্ৰুজেট এয়াৰলাইন্সৰ বিমানেৰে ৰূপসীৰ পৰা গুৱাহাটীলৈ আৰম্ভ হ'ব বিমান সেৱা। আৰু টিকটৰ বাবদ একোজন যাত্ৰীয়ে খৰচ কৰিব লাগিব মাত্ৰ ১৭০০ টকা। এতিয়া অপেক্ষা কেৱল চৰকাৰী ঘোষণাৰ। কেমেৰা পাৰ্চন অমিতৰ সৈতে ধুবুৰীৰ পৰা ৰাজীৱ চৌধুৰী, নিউজ লাইভ।